মই এইটোৱে ক'ব বিচাৰো যে ড্ৰাগছ এটা মাৰাত্মক হয় আৰু মই এতিয়া যোনখন গাঁও হয় ক'বলৈ বেয়া লাগে যদিও কওঁ মই যোনখন গাঁৱৰ ছোৱালী হয় সেইখন গাঁৱতো ড্ৰাগছ প্ৰতি মানে মাহে ধৰা পৰে বুলি ক'লেও মিছা নহয়। মানে এনেকুৱা এটা বিষয় হৈ পৰিছে যে আজিকালি যেনিয়ে যায় খালি এটা কথাই হয় যে আমুকে ড্ৰাগছত ফচিছে, আমুকে ড্ৰাগছ খাই এনেকুৱা হৈছে। মানে ড্ৰাগছ বিষয়টো মানে এতিয়া যোনে সেৱন কৰে বা যোনে বেচাসকলে একো নাভাবে যে যোনজনে সেৱন কৰে তাৰ কি হব বা যোনজনে সেৱন কৰে তেওঁৰ দেহৰ ক্ষতি হব, লগতে পৰিয়ালৰো মানে মন চন বেয়া লাগে। ধৰক কিবা এটা হলে মানে তেখেতলোকৰো কষ্ট হয়। তো যোনজনে সেৱন কৰে তেওঁ ভাবিব লাগে যে ড্ৰাগছটো বহুত বেয়া বস্তু আৰু সেইটো হয়। আজি আমি শপত এইটো কাৰণে লৈছো যে ড্ৰাগছ এটা মাৰাত্মক বিষয়, আমি এইটো কাকো সেৱন কৰিবলৈ কোৱা নাই আৰু এইটো বন্ধ কৰিব লাগে। আৰু যিমান দিনলৈকে ড্ৰাগছটো চলি থাকিব সিমান দিনলৈকে আমাৰ নৱপ্ৰজন্ম, উঠি অহা প্ৰজন্ম সকলো বেয়া হৈ থাকিব। এতিয়া বৰ্তমান যিসকলে সেৱন কৰিছে, আমাৰ এইটো এনেকে যদি চলি থাকে ড্ৰাগছটো, তো আমি এইটো ক'ব নোৱাৰো যে আমাৰ উঠি অহা প্ৰজন্মই ড্ৰাগছ সেৱন নকৰিব। তেখেতো এই ড্ৰাগছৰ প্ৰতি আসক্ত হ'ব, তেওঁলোকৰ ভৱিষ্যত বেয়া হ'ব। সেইকাৰণে আমি চৰকাৰক আহ্বান জনাম যাতে এই ড্ৰাগছৰ প্ৰতি চৰকাৰে ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি এই বিষয়ে কিবা এটা পদক্ষেপ হাতত ল'ব লাগে। আৰু এই ড্ৰাগছ বন্ধৰ বিষয়ে আমি কোনো পধ্যে মানে এইটো মানি নলওঁ। সদায় মাত মাতি যাম।